সৌন্দৰ্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেচনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেডৰ খিতাপ অৰ্জন কৰাৰ পিছত এইবাৰ পুনৰ স্পাৰ্ক প্ৰফেচনেল একাডেমীয়ে আয়োজন কৰা মিছ এণ্ড মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেডৰ খিতাপ অৰ্জন কৰি তেজপুৰৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা সৌন্দৰ্য কলাৰ চৰ্চা অব্যাহত ৰখা স্নেহাই ইয়াৰ পূৰ্বে 2022 চনত স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ খিতাপৰ লগতে মিছ অসম এম্বেচেডৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সৌন্দৰ্য কলাৰ চৰ্চাৰে ধাৰাবাহিকভাৱে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা স্নেহাই এই সুনাম কঢ়িয়াই অনাৰ পিছত অগ্নিগড় নিউজৰ আগত এনেদৰে উৎফুল্ল হৈ মন্তব্য কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী স্নেহা বৰুৱা। মই উষা-অনিৰুদ্ধ প্ৰেমৰ নগৰী তেজপুৰৰে জীয়ৰী। মোৰ এইটো লাইনত অহাৰ মোৰ মা দেউতাহঁতৰ বহুত ছাপোৰ্ট। মোৰ ফাৰ্ষ্টতে আপোনাৰ তেজপুৰ গ্লেমত মই উইনাৰ হ'লোঁ। ছেকেণ্ড হ'লোঁ এইটো 1.5 বছৰ আগৰ কথা। এইটো আপোনাৰ 1.5 বছৰমান হ'ল এইটো লাইনত মোৰ। এই 1.5 বছৰত মই 5টা প্ৰতিযোগিতাতে মই সক্ষম হ'লোঁ জিকিবৰ কাৰণে। তাৰপিছত আপোনাৰ আৱাৰ টেলেণ্টত মই উইনাৰ হ'লোঁ। তাৰপিছত নৰ্থ ইষ্ট ইণ্ডিয়াতো মই ছেকেণ্ড ৰানাৰ আপ হ'লোঁ। মিছ আছামতো মই ব্ৰেণ্ড এম্বেচেডৰ খিতাপ অৰ্জন কৰিলোঁ। ব্ৰেণ্ড এম্বেচেডৰ আপোনাৰ মিছ আছামৰ আজি 2 মান্থৰ আগৰ কথা। এইটো 2 মান্থৰ আগতে হৈছিলে। এইবাৰ 30 জুলাই আপোনাৰ গোৱাত হৈছিলে মিছ এণ্ড মিছেছ ইণ্ডিয়া 2023। তাত মই ব্ৰেণ্ড এম্বেচেডৰ খিতাপ লাভ কৰিলোঁ। কিমানজন পাৰ্টিচিপেট আপোনাৰ 13 গৰাকীমান হ'ব, 13-14 মান হ'ব। এ গ্ৰুপ বি গ্ৰুপকৈ আছিলে। মই বি গ্ৰুপৰ বিজয়ী। নাই, এইটো লাইনত তেনেকৈ প্ৰশিক্ষণ বেলেগকৈ লোৱা নাছিলোঁ। তাত আপোনাৰ গ্ৰুমিং হয়। গ্ৰুমিং হোৱাৰ পিছতহে মানে আপোনাৰ এই শ্ব'টো পাতে। নেক্সটটো এতিয়া ভবা নাই আৰু পিছলৈ যদি এনেকুৱা সুবিধা পাওঁ আৰু ৰাইজৰ বিশেষকৈ ৰাইজৰ আশীৰ্বাদ লাগিব। ৰাইজৰ আশীৰ্বাদত ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু ফেমিলি ছাপোৰ্ট, বিশেষকৈ ফেমিলি মোৰ মা দেউতাৰ ছাপোৰ্ট আৰু মোৰ ফ্ৰেণ্ডছবোৰৰ বহুত ছাপোৰ্ট পাইছোঁ। সকলোকে এইটোৱে ক'ব বিচাৰিছোঁ যে মানুহৰ ঘৰখনৰ বাহিৰেও বেলেগ এটা জগতত আহি নিজৰ প্ৰতিভাখিনি দেখুওৱাটো বহুত ডাঙৰ কথা আৰু ওলাই আহিব লাগে। সকলোৱে ওলাই আহিব লাগে। ব্যুৰ ৰিপৰ্ট অগ্নিগড় নিউজ।